নাই এইটো গণতান্ত্ৰিক দেশত সকলোৱে নিজৰ কথা ৰাখিব আমি যি এটা আন্দোলনৰ পৰিক্ৰমা দি আহিছে যি জাতিৰ অস্তিত্বক লৈ পেলাই কাম কৰিছে সেই অস্তিত্বটো জাতি নিৰ্মাণৰ কাৰণে আমি এতিয়া ব্যৱহাৰ কৰিব বিচাৰিছোঁ কোনোবাই আৱেগিকভাৱে ক'ব সেই কথাটো কোনটো দিশৰ পৰা আহিছে কোনটো এংগলৰ পৰা আহিছে আৰু কি অবজেক্টিভ লৈ পেলাই তেওঁলোকে বড়োলেণ্ড যি দাবীৰ কথা প্ৰসংগ তেওঁলোকে ওলাইছে সেই কথাটো চাব লাগিব কাৰণ বড়োলেণ্ড আন্দোলন এটা গণ আন্দোলন এটা মাছ পিপল মাছ ৰেভলিউশ্যনৰ এটা আন্দোলন আছিল ওপেন বমৰ আন্দোলন গণতান্ত্ৰিক এটা আন্দোলন গণতান্ত্ৰিক পন্থাৰে আৰু সেই আন্দোলনটো যি মৰ্যাদা যি এটা খ্যাতি মানে অৰ্জন কৰিলে সেইটো সৰু পৰ্যায়ত আন্দোলন কৰি পেলাই সেই পৰ্যায়ত কোনোবাই মানে নিজৰ দৃষ্টিভংগী নিজৰ এটা মানে অবজেক্টিভ নিজৰ এটা বিভিন্ন দিশ থাকিব পাৰে সামাজিক দিশ থাকিব পাৰে ৰাজনৈতিক দিশ থাকিব পাৰে বিভিন্ন পন্থাৰ যোগেদি সেইটো হ'ব পাৰে সেই কথাটো তেওঁলোকে বিবেচনা কৰক মই ইয়াৰ ওপৰত ক'ব লগা নাই কিন্তু সেই আন্দোলনৰ মৰ্যাদাটো তলত আনি পেলাই আন্দোলনৰ যি এটা ভেটি নিৰ্মাণ কৰিছিল সেইটো লাজ দিব নালাগে মই সেইটোৱে ক'ব বিচাৰিছোঁ